হেলমেট ভালকে দেখাই দিওঁ এবাৰ এইটো ফাৰ্ষ্টটো মানে কিবা লগাই লৈছোঁ ইয়াতে মোবাইল লগাব পাৰি ইয়াত পিন্ধি লওঁ আজি চাং কিবা এটা হ'ব ৰাইজ নমস্কাৰ আমি চান্দুবি মেলালৈ বুলি যাই আছোঁ এতিয়া আমি দুজন যাই আছোঁ আৰু আকৌ দুজনমান কুকুমাৰত লগ হ'ম চ' দেখাই আছোঁ চাই থাকক ভ্লগ বুলি নহয় আচলতে ভাবিলোঁ অলপ কিবা এটা কৰি চাওঁ কেনে কি হয় এইটো আমাৰ শিৱ মন্দিৰ মাতাতকৈ বেছিকৈ মানে ভগৱান প্ৰভু ভোলানাথ নমস্কাৰ ৰাইজ আমি এতিয়া আহি কিনে তেজপুৰ পালোঁ আৰু আমি গোটেইকেইটা এতিয়া চান্দুবিলৈ একেলগে যাম এয়া যাত্ৰা আৰম্ভ কৰিলোঁ লাগিব অলপ চান্দুবিলৈ বুলি অলপ হয় নাই অঁ আমি খুব এনজয় কৰিম অঁ আজি তুফান লগা থৰা চাক এই চাক উন্নতিৰ নামত কিমান গছ শেষ এই ৰাস্তাৰ কাম তীব্ৰগতিত চলি আছে ফ'ৰ লেন যিমান গতিত কাম চলিছে সেই গতিত ধূলাও জুচি আমাৰ লগকেইটা কিধৰ এয়া থৰা ভাগনা কৰে গা আরে ভাববা ফাইনালি আমার এই হারামুড়িটাকে লগ পাই গেল কাহে দেখাব কে রাখলি হ্যাঁ এয়া আমি পালো রামপুর ইন্ডাস্ট্রি এরিয়া এইখিনিকে দেখা পালে মোৰ নালাগে তেন কেইবছৰমান পিছত মানুহ অকল চিমেণ্ট শিল বালা ইটাহে খাব राम हल दे दौराबिल महोत्सव 23, 24, 26 और 27 জানুৱাৰী সকলো আহিলে হল এতিয়া আমি আহি পালো ভাগৱতী পাৰা এতিয়া আমি ইন্ধন লম ইন্ধন মেন মানুহ খাং না খাং ইন্ধন মেন এই গাড়ীৰ ইন্ধন হৈ গেল এতিয়া চিন্তা নাই আর এতিয়া যাই থাকার কথা নাকি এই আহি পালো বিজয়নগর যত মানুহ কম গাড়ী বেছি এইটো কি বিশাল মেগা মার্ট মোৰ ইমানটা পইচা নাই আমি এতিয়া আহি পালো দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় কিন্তু এতিয়ালৈ এটাও ছোৱালী দেখাই নাই কিয় হোৱা আচ্ছা দুজনীমান দেখা পালো বাৰু আমি আহি পালো মিৰ্জা চক ইয়াত নতুন নামাকৰণ কি আছিল মামনি বৈশ্যম গোস্বামী চক যদি আপুনি গুৱাহাটী ফালৰ পৰা আহে লেফ্ট চাইডে হ'ব লাগিব আৰু গোৱালপাৰা চাইডৰ পৰা আহিলে ৰাইট চাইড এইটো মোৰ বহুত পুৰণি চিনাকি ৰাস্তা কলেজলৈ আহা এতে দি আহা কৰিছিলোঁ এখানে এখন কলেজ দক্ষিণ কামৰূপ কলেজ মিৰ্জা স্মৃতি আছে বহুত চান্দুবি 31 কিলোমিটাৰ গুৱাহাটীৰ পৰা কিমান হ'ল 46 এই আমি পালো বৰিঘাট লোকেশ্যন দেখক বেলেগ কিবা হওক ৰাস্তা নাম্বাৰ 1 এই চাওক নাচিৰিবা গেট নাচিৰিবা শব্দটো বহুত ঠাইত দেখা পাওঁ কিন্তু অৰ্থ কি নাজানো এই পাহাৰ দেখা পাইছোঁ অলপ অলপ পাহাৰ দেখা পালে কিবা মনটো ভাল লাগি যায় কিবা এটা দিল খুশ হ'ব পাৰোঁ এই আমি আহি পালোঁ বাগান অলপ এতে কি কৰিম মূত্ৰ বিসৰ্জন কৰিম এয়া ফাইনেলি আমি চান্দুবি পাই গ'লোঁ আৰু এতিয়া ৰাইট চাইডৰ গেটটোৰে সোমাই পিকনিক প্লেচলৈ বুলি যাম অলপমান যাৱাৰ পিছতে আমাক এনেকৈ ৰখি দি কিবা ডনেশ্যন ল'লা আহি পালোঁ দিয়ক পিকনিক প্লেচ ইয়াত চাৰিওফালে কেৱল মাংসৰে গন্ধ এনেকৈ এক পাক ঘূৰাৰ পিছত আহিলোঁ নাহৰ ফালে কিমান কেইটা টিকট 100 টকা কেজনৰ পাৰ পাৰ্চন আচ্ছা নাওত উঠা অকাত নাই সেইকাৰণে নাওত উঠা চাম বুলি আহিলোঁ
এই ভিউ পইণ্টলৈ। আজিৰ পৰা প্ৰায় 126 বছৰ আগতে সৃষ্টি হৈছিল এই চানডুবি লেক। তেতিয়াৰ পৰা ই এনেকৈ সৌন্দৰ্য বিলায়ে আছে। তাৰপাছত সোমালোঁ পেট পূজা কৰোঁ বুলি। কেনেকৈ গাহৰি পুৰা? এটালৈ 50 টকা। খাম খাম। অ' বাইদেউ এইটো কি বস্তু? এইটো চিকেন। কেইটকা এইটো? আৰু লগতে আছে টপালা ভাত। অ' এইটো বগৰী কেইটকা? 10 টকা দেই। গাহৰিৰ নাই? গাহৰিৰ নাই, মাংসৰ মাছ মাংসৰ নাই। অ' আচ্ছা, এয়া আমাৰ গাহৰি পুৰা। আহিল পলু ফাৰ্ষ্ট টাইমৰ কাৰণে জীৱনত। পলু খাই পাইছা? ইয়েছ, আগতে পাইছোঁ মই। বা তই? নাই পোৱা নাই, আজি প্ৰথম তাৰমানে। আৰু কেনেকুৱা লাগে এইটো তাৰমানে মই টেষ্টি কৰি চাওঁ এবাৰ। আচ্ছা, ময়ো ফাৰ্ষ্ট টাইমে খাম ইয়াত। ধুনীয়া টেষ্ট। চামুচ চাক না কিহত দিছে এইটো আনাৰস নে কিবা? মানে আৰু চব অৰ্গেনিক, এভৰিথিং অৰ্গেনিক। এইটো আনাৰসৰ হয়। মাইকী ছোৱালীজনী যি খাই ফুচকা। বাই বাই পিকনিক, এতিয়া মেলাৰ ফালে গমন। মেলাত তামান মানুহ দিয়ক, গাড়ীয়ে কয় এই গাড়ী চাক না। এইটো কি পুৰণি খেল? নামটো কি হা জানে না কাবাই? চানডুবি ফেষ্টিভেল 2024 আৰু তাৰ ওচৰতে আছে এইটো চেলফি পইণ্ট। কেইটা কা ভাই? হা 50 টকা। আমাৰতো মেইন মানুহ ঘৰত ইয়াক ভাইৰেল কৰি দিম। ঘূৰানবি নেকি? ঘূৰবা যাবি না? ঘূৰলি কিমান? 50 আৰু উঠলি আমাৰ মহাৰাজৰ 20 টকা আছিল, 50 টকা কাৰণে খুচুৰা নাই আৰু উঠব লগাত পৰলা। এতিয়া ফুৰবা যাব এগেইন। তোলা কেনে লাগছি? এই বহুত ভাল লাগিলে। অলপ কেনে মজা। এই মজা উঠবি উঠা। এনেকে আহি পালো চানডুবি নৌকা সমিতি। এইটো হ'ল চানডুবি ভিউ পইণ্ট। এনেকে উঠি তাৰ পাছত এনেকৈ লাহেকৈ সোমাই গ'লো বাণিজ্য মেলালৈ বুলি। এইবিলাক সম্পূৰ্ণ বাহিৰে বনোৱা আৰু তাৰ লগতে আছে মাছ মৰা বাদ্যযন্ত্ৰ আৰু বহুত কিবা কিবি দিয়ক।